নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ মই গাফাৰ হোসেন আজি আপোনালোকলৈ লৈ আহিছো এপিএছসিয়ে দুটা এমপ্লয়মেন্ট নোটিফিকেশন জাৰি কৰিছে তাৰ বিষয়ে ক'বলৈ যদি আপুনি প্ৰথমবাৰলৈ মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে সকলো ভিডিঅ' পাব পাৰে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে লাভ হ'ব এপিএছসি আসাম পাব্লিক সাৰ্ভিস কমিশনে 317টা এসিস্ট্যান্ট ইঞ্জিনিয়াৰ সিভিল আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিলৰ বিজ্ঞাপন জাৰি কৰিছে এসিস্ট্যান্ট ইঞ্জিনিয়াৰ সিভিলৰ 244টা পোষ্ট তাৰে আনৰিজাৰ্ভ 117টা ওবিসি এমওবিসি 64টা এসসি 27টা এসটিপি 27টা এসটিএইচ 9টা আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিলৰ 73টা পোষ্ট তাৰে আনৰিজাৰ্ভ নাই ওবিসি এমওবিসি নাই এসসি 21টা এসটিপি 40টা এসটিএইচ 12টা পোষ্ট শিক্ষাগত অৰ্হতা এসিস্ট্যান্ট ইঞ্জিনিয়াৰৰ বাবে বেচেলাৰ ডিগ্ৰী ইন সিভিল ইঞ্জিনিয়াৰ ফ্ৰম গভট ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা হ'ব লাগিব জুনিয়ৰ ইঞ্জিনিয়াৰৰ বাবে সিভিলৰ বাবে 3 বছৰ ডিপ্লোমা কোৰ্স ইন সিভিল ইঞ্জিনিয়াৰিং গভ ইনষ্টিটিউটৰ পৰা হ'ব লাগিব বয়স এসিস্ট্যান্ট ইঞ্জিনিয়াৰৰ বাবে 21 বছৰৰ পৰা 38 বছৰ 1-1-23 মতে হ'ব লাগিব জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিলৰ বাবে 18 পৰা 38 বছৰ 1-1-23 মতে হ'ব লাগিব বয়সৰ ৰেহাই এসটি/এসচিৰ বাবে 5 বছৰ ওবিসি এমওবিচিৰ বাবে 3 বছৰ পিডব্লিউবিডিৰ বাবে 10 বছৰ ৰেহাই থাকিব এপ্লাই কৰিবলৈ পিআৰসি লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জত নাম থাকিব লাগিব ভোটাৰ আইডি কাৰ্ড থাকিব লোকেল ল্যাঙ্গুৱেজত প্ৰফিচিয়েন্সি থাকিব লাগিব মাসুল জেনাৰেল ইডব্লিউএছৰ কাৰণে 297 টকা 20 পইচা জমা দিব লাগিব এসসি এসটি ওবিসি এমওবিচিৰ বাবে 197 টকা 20 পইচা জমা দিব লাগিব বিপিএল বা পিডব্লিউবিডিৰ বাবে 47 টকা 20 পইচা জমা দিব লাগিব অনলাইন এপ্লিকেশন 21/3/2023 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট হৈছে 21/4/2023 তাৰিখলৈকে চলিব ধন্যবাদ মোৰ ভিডিঅ'টি চোৱাৰ বাবে